আজি ৰিলায়েন্সত চাকৰি পোৱাটো এইটো এটা গৌৰৱৰ কথা টেটত চাকৰি পোৱাতকৈ ৰিলায়েন্সত চাকৰি পোৱাটো গৌৰৱৰ কথা বিকজ টেটত মই দৰমহা এট এনি পইণ্ট অফ টাইম টিল ৰিটায়াৰমেণ্ট 50,000তকৈ ওপৰত নিদিওঁ হিমন্ত বিশ্ব শৰ্মাৰ এইটো মন্তব্যত বৰ্তমান ৰাজ্যৰ টেট উত্তীৰ্ণ শিক্ষকসকলে সামাজিক মাধ্যমত নিজৰ ক্ষোভ প্ৰকাশ কৰা দেখা পোৱা গৈছে কিন্তু এই মন্তব্যটোৰ মাজেৰে মুখ্যমন্ত্ৰীয়ে বাৰু কেৱল টেট উত্তীৰ্ণ শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ নোহোৱাৰে ইংগিত দিছে নে ইয়াৰ আন বেলেগ কিবা দিশো আছে সঁচাকৈয়ে বাৰু প্ৰাইভেট কোম্পানীবোৰত লাখ টকা দৰমহা নে গোটেই কথাখিনি ভালদৰে জানিবলৈ ভিডিঅ'টো শেষলৈ চাই থাকক আমি সকলোৱে প্ৰায়ে নিউজত দেখি থাকোঁ গুগল ফেচবুকত কিদৰে বিভিন্ন যুৱক যুৱতীয়ে কোটি টকাৰ ঘৰত দৰমহা পাবলৈ সক্ষম হয় একমাত্ৰ তেওঁলোকৰ প্ৰতিভাৰ বলত কিন্তু অপ্ৰিয় হ'লেও বাস্তৱ এয়াই যে অসমত কৰ্পৰেট কালচাৰৰ অভাৱ লাগিলে পোষ্ট পিয়নৰে হওক কিন্তু চাকৰিটো চৰকাৰী হ'ব লাগিব কিন্তু হয়তো আপোনালোকৰ বহুতেই নাজানে যে আজিকালি চৰকাৰী চাকৰিবোৰতো প্ৰায়ভাগতে পেঞ্চনৰ ব্যৱস্থা নাই কিন্তু সৰহভাগে চৰকাৰী চাকৰি বিচৰাৰ মূল কাৰণ কি জানেনে তাৰ একমাত্ৰ কাৰণ হ'ল যে ইয়াত কষ্ট কম আৰু চাকৰি সদায় পাৰ্মানেণ্ট কিন্তু সকলোৱে চৰকাৰী চাকৰি পোৱাটো সম্ভৱ নেকি ব্যক্তি এজনে লাগিলে নিজৰ এপ্লিকেশ্যনখনে ভালদৰে লিখিব নাজানক কিয় মুঠতে তেওঁক চৰকাৰী চাকৰি লাগে ৰিলায়েন্স ফেচবুক আদিৰ দৰে ডাঙৰ ডাঙৰ কোম্পানীত চাকৰি কৰা চাকৰিয়ালবোৰৰ কথা এৰিলোঁ বাৰু আমি সচৰাচৰ টিভিত দেখি থকা নিউজ এংকৰ এক্ট্ৰেছবোৰ তেওঁলোক বাৰু চৰকাৰী চাকৰিয়াল নেকি বা আমাৰ ঘৰৰ ওচৰৰ আটাইতকৈ বেছিকৈ বিক্ৰী হোৱা গেলামাল দোকানখন সেই দোকানখনো বাৰু চৰকাৰী চাকৰিয়াল নে নিশ্চয় নহয় কিন্তু কম্পেয়াৰ কৰি চালে দেখা পাম যে তেওঁলোকৰ লাইফষ্টাইলটো বহুতো চৰকাৰী চাকৰিয়ালতকৈ বহুগুণে ভাল হয় মানিছোঁ কষ্ট কৰি পঢ়ি টকা খৰচ কৰি তাৰ পিছতো নিয়মীয়া চৰকাৰী চাকৰি এটা নাপালে হয়তো দুখ লাগিবই কিন্তু নিয়মীয়াকৰণৰ লগতে আপোনালোকে আজিলৈ চৰকাৰী বিদ্যালয়বোৰৰ ষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে কেতিয়াবা প্ৰতিবাদ কৰিছেনে কিয় দিনে দিনে চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ এডমিশ্যনৰ সংখ্যা কমি আহিছে পোৱা গৈছে যে বৰ্তমান গুৱাহাটীৰ কটন কলেজিয়েটত ছাত্ৰৰ অভাৱৰ বাবে আনকি তাত ছোৱালীকো নামভৰ্তি কৰিবলগীয়া হৈছে এইবোৰ কথাত বাৰু কোনোবাই গুৰুত্ব দিছেনে আৰু তাতকৈ মন কৰিবলগীয়া কথাটো হ'ল যে এই শিক্ষকসকলে নিজৰ ল'ৰা ছোৱালীক কিয় চৰকাৰী বিদ্যালয়ত নামভৰ্তি নকৰায় যদি সঁচাকৈয়ে চৰকাৰী বিদ্যালয়ত শিক্ষা ব্যৱস্থাটো ইমানেই উন্নত দৰমহা নিয়মীয়াকৰণ আৰু স্থায়ীকৰণৰ লগতে এইবোৰ দিশো চোৱা উচিত আনহাতে প্ৰাইভেট ছেক্টৰত ইয়াৰ সম্পূৰ্ণ ওলোটা শিক্ষকতা হওক বা আন কিবা বেলেগ প্ৰফেশ্যন পাৰফৰ্মেঞ্চ বেয়া হ'লে আপোনাৰ চাকৰি য'ত প্ৰায় নিশ্চিত আৰু এইটো কাৰণতে বহুতে প্ৰাইভেট ছেক্টৰটো বেয়া পায় কিন্তু কৰ্পৰেট ছেক্টৰত এবাৰ নিজৰ ঠাই বনাব পাৰিলে স্কাই ইজ দ্য লিমিট ফৰ ইউ হয়তো বহুতো কম মানুহে এইটো জানে যে বিশেষকৈ ডাঙৰ ডাঙৰ এমএনচিবোৰত চাকৰিবোৰৰ যিটো গ্ৰ'থ ৰেট সেয়া চৰকাৰী চাকৰিবোৰতকৈ এক্সপনেনচিয়েলি বহু গুণেই বেছি আৰু হয়তো বহুতে এইখিনি কথা জানেও কিন্তু তাৰ পিছতো চৰকাৰী চাকৰিৰ প্ৰতি বেছি মোহ থকা আৰু প্ৰাইভেটৰ প্ৰতি অৱহেলা থকাৰ একমাত্ৰ কাৰণটো হৈছে যে চৰকাৰী চাকৰিত কাম কৰিব নালাগে আৰু চাকৰি যোৱাৰ কোনো চান্সেই নাই কিন্তু সকলোৱে যদি চৰকাৰী চাকৰি কৰে বেলেগবোৰে কৰিব কি আৰু যোৱা কেইবছৰৰ পৰা দেখা পোৱা গৈছে যে টেট পাছটো হৈ পৰিছে এক প্ৰকাৰৰ ষ্টেটাছৰ এটা চিম্বল যিটো ভৱিষ্যত প্ৰজন্মৰ বাবে খুবেই বেছি ভয়াৱহ তাৰমানে মই এইটো ক'ব খোজা নাই যে টেট পাছ কৰিলে কিবা বেয়া কিন্তু টেট পাছে অসমীয়াত এটা বেঞ্চমাৰ্ক হোৱাটো এটা অতি দুখজনক বিষয় সকলো বস্তুৰে পজিটিভ আৰু নিগেটিভ দুয়োটাই থাকে কিন্তু নিগেটিভৰ মাজৰ পৰাও পজিটিভখিনি উলিয়াই ল'ব পৰাটোৱে হৈছে আচল টেলেণ্ট চ' আজিলৈকে ইমানে আকৌ লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে টাটা বাই বাই চেনেলটোত যদি নতুনকৈ আহিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি আপোনাৰ হাতত সময় আছে স্ক্ৰীনত আহি থকা ভিডিঅ'বোৰ চাব পাৰে চ' আজিলৈকে ইমানে ধন্যবাদ